মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিম সংখ্যা গণনাৰ লগতে পূৰণ নেওতা আৰ ইউ ৰেডি Yes sir ওকে ভেৰি গুড চোৱা বৰ্ডত মই কেইটামান খুঁটা বনাইছোঁ আৰু প্ৰথম ইয়াত লিখিছোঁ কি চোৱাচোন 1 2 3 4 5 6 7 8 9 ভেৰি গুড এনেদৰে তোমালোকে সংখ্যা গণনা কৰিব পাৰানে Yes sir ওকে তেনেহ'লে আজি আমি গণনা কৰি কৰি যাম আৰু লগত পূৰণ নেওতা শিকিবলৈ আমি চেষ্টা কৰিম ওকে চোৱা চোৱা ইয়াত কি লিখিছোঁ 1 এইবাৰ যদি আমি চিধা চিধি হিচাপ কৰি যাওঁ তেনেহ'লে 1ৰ পিছত আমি কি লিখিম 2 1ৰ পিছত কি লিখিম 2 এগেইন চোৱা চিৰিয়েলি আমি কাউণ্টিং কৰি যাম গণনা কৰি যাম 1 2 আৰু এই সংখ্যাটোৰ হিচাপ কৰিলে চিৰিয়েল কি পৰিব 1 2 3 তেতিয়া ইয়াত চিৰিয়েল কি আহিব 4 ইয়াত কি আহিব 4 ভেৰি গুড সেই হিচাপে আগবাঢ়ি যাম 4 পিছত এইটো কোনটো চিৰিয়েলত পৰিব 5 ইয়াত কি হ'ব 6 সেই হিচাপে এইটো কি হ'ব 7 ইয়াত হ'ব কি 8 এইটো হ'ব 8 পিছত 9 পিছত ইয়াত কি লিখিম 10 ইয়াৰ পিছত 10 এইটো কি হ'ব 11 এইটো 10 পিছত এইটো কি হ'ব 11 ছয় সংখ্যাটো চিৰিয়েলি আমি কাউণ্টিং কৰি গৈছোঁ চোৱা 1 2 3 4 5 6 7 8 9 10 সেই হিচাপে 11 12 কি হ'ব 11 12 ইয়াৰ পিছত 13 ইয়াত কি হ'ব 14 ইয়াৰ পিছত এইটো হ'ব 15 ইয়াত কি হ'ব 16 ইয়াৰ পিছত এইটো কি হ'ব 17 ইয়াত আমি লিখিম 18 এইটো কি হ'ব 19 এইটো কি হ'ব ইয়াত কি লিখিম এতিয়া চিৰিয়েলি মই একো কৰা নাই মই কি কৈছোঁ চিৰিয়েলি কাউণ্টিং কৰি গৈছোঁ মানে চিৰিয়েলি লিখি গৈছোঁ 1 2 3 4 5 6 7 8 9 10 বুজি পাইছা নেকি এইবাৰ এই যিখিনি নতুন সংখ্যা ওলাইছে এই সংখ্যাবোৰ কি সংখ্যা অলপ চাওঁচোন 2 গুণ 2 গুণ 2 3 গুণ 2 4 গুণ 2 5 গুণ 2 6 গুণ ইণ্টাৰেষ্টিং হয় নে নহয় ভাল লাগিছে নে নাই এইবাৰ আমি আৰু হিচাপ কৰি যাম আৰু গণনা কৰি আগবাঢ়ি যাম চাওঁচোন কি হয় চোৱাচোন এইবাৰ চিৰিয়েলি চোৱা 1 2 ইয়াত কি লিখিব পাৰোঁ 3 সেই হিচাপে চিৰিয়েলি গ'লে চোৱা চিৰিয়েলি কাউণ্টিং কৰি গ'লে 1 2 3 এইটো কি হ'ব 4 5 ইয়াত আমি কি লিখিব পাৰোঁ 6 7 8 9 10 11 12 13 14 ইয়াত কি লিখিম 15 চোৱা 12 13 14 15 সেই হিচাপে ইয়াত কি লিখিব পাৰোঁ চোৱা 15 পিছত আমি লিখিব পাৰোঁ 16 17 আৰু ইয়াত কি লিখিব পাৰোঁ 18 ইয়াৰ পিছত চোৱা 19 20 ইয়াত কি লিখিব পাৰোঁ 21 21 সেই হিচাপে চোৱা 21 পিছত 22 23 ইয়াত কি লিখিব পাৰোঁ 24 বা 24 ইয়াৰ পিছত চোৱা 25 26 ইয়াত কি লিখিব পাৰোঁ 27 ইয়াৰ পিছত 27 পিছত আমি চিৰিয়েলি গণনা কৰি গ'লে 28 29 30 এই যিখিনি চোৱা তৃতীয় কোঠাটোত যিখিনি নতুন সংখ্যা ওলাইছে চাওঁচোন আমাৰ কোনটো পূৰণ নেওতাৰ লগত মিলে 3 গুণ 3 2 গুণ 3 3 গুণ 3 4 গুণ 3 5 গুণ 3 6 গুণ মজা লাগিছেনে নাই হাত চাপৰি দিব লাগেনে ওকে ভেৰি গুড এইবাৰ আৰু আমি কাউণ্টিং কৰি যাওঁচোন প্ৰথম খুঁটাটোত ওলাইছে 2ৰ পূৰণ নেওতা দ্বিতীয় খুঁটাটোত ওলাইছে 3ৰ পূৰণ নেওতা ওলাইছে এইবাৰ চাওঁচোন 4ৰ পূৰণ নেওতাখন ওলায় নেকি চাবানে চবে ওকে ভালদৰে মনোযোগ দিয়া এইবাৰ আমি চিৰিয়েলি চোৱাচোন 1 2 3 পিছত আমি ইয়াত কি লিখিব পাৰোঁ নাটক চিৰিয়েলি চাই যোৱা 1 2 3 ইয়াত কি লিখিব পাৰোঁ হয় 1 2 3 4 আমি চিৰিয়েল হিচাপ কৰি গ'লে 1 2 3 4 পিছত চোৱা 5 6 7 ইয়াত কি লিখিব পাৰোঁ 8 9 10 11 12 13 14 15 16 17 18 19 20 20 পিছত চোৱা 21 22 23
24 ইয়াৰ পিছত গণনা কৰি গ'লে চোৱা 24 পিছত 25 26 27 ইয়াত কি লিখিব পাৰোঁ 28 ইয়াৰ পিছত চাই যোৱা 28 পিছত আমি গণনা কৰিলে হিচাপ কৰিলে চিৰিয়েলি 29 30 31 আৰু ইয়াত কি হ'ব 32ৰ পিছত চোৱা 33 34 35 ইয়াত কি লিখিব পাৰোঁ 36 ভেৰি গুড ইয়াৰ পিছত যদি চিৰিয়েলি হিচাপ কৰি যাওঁ 36ৰ পিছত 37 38 39 ইয়াত কি লিখিব পাৰোঁ 40 চোৱা চতুৰ্থ খুঁটাটোত যিখিনি সংখ্যা ওলাইছে আমাৰ কোনটো পূৰণ নেওতাৰ লগত মিলে 4 গুণ 4 গুণ 4 গুণ 4 গুণ 4 গুণ 4 গুণ ইণ্টাৰেষ্টিং হয় নে নহয় মজা লাগিছেনে নাই হাত চাপৰি দিব লাগেনে ভেৰি গুড এইবাৰ চাওঁচোন 5ৰ খুঁটাটো ওলায়নে চাবানে চবে ইচ্ছা আছেনে ভেৰি গুড এণ্ড লুক এট দ্য বৰ্ড এইবাৰ এগেইন এই আমাৰ চোৱা এই যিটো 5 নম্বৰ খুঁটা আছে আমি হিচাপ কৰি চিৰিয়েলি চাওঁচোন আমি গণনা কৰি আছোঁ হয় নহয় আমি কি কৰি আছোঁ আমি গণনা কৰি আছোঁ আৰু লগত আমাৰ পূৰণ নেওতাখিনি ওলাই আছে নাই প্ৰথম খুঁটাটোত ওলাইছে 2 পূৰণ নেওতাখিনি ওলাইছে দ্বিতীয় খুঁটাটোত ওলাইছে 3 চতুৰ্থ খুঁটাটোত ওলাইছে 4 এতিয়া আমি 5ৰ উলিয়াই চাম মিলেনে অ'কে চোৱা চিৰিয়েলি আমি চোৱা 1 2 3 4 ইয়াত কি লিখিম ভেৰি গুড 5 পিছত আমি কি লিখিব পাৰোঁ চোৱা চিৰিয়েলি ইয়াৰ পৰা আমি সংখ্যাখিনি গণনা কৰিম 5 পিছত 6 7 8 9 ইয়াত 10 ভেৰি গুড ইয়াৰ পিছত চোৱা 11 12 13 14 ইয়াত কি লিখিম 15 ইয়াৰ পিছত চোৱা 16 17 18 19 ইয়াত কি লিখিম 20 পিছত চোৱা 21 22 23 24 ইয়াত কি লিখিম আমি চিৰিয়েলি হিচাপ কৰিছোঁ নে নাই নে বেলেগ কিবা কৰিছোঁ ইয়াৰ পিছত চোৱা 25 পিছত আমি চোৱা 26 27 28 29 ইয়াত কি লিখিম 30 ইয়াৰ পিছত চোৱা 31 30 পিছত কি হ'ব 31 30 পিছত কি হ'ব 31 32 33 34 আৰু ইয়াত কি লিখিব পাৰিম 35 ইয়াত কি লিখিব পাৰিম 35ৰ পিছত চোৱা 36 37 38 39 আৰু ইয়াত কি লিখিম 40 পিছত চোৱা 41 42 43 44 ইয়াত কি লিখিম 45 মানে 45 ইয়াৰ পিছত চোৱা 46 47 48 49 ইয়াত কি লিখিম 50 কোৱা 50 50 হাফ চেঞ্চুৰী অ'কে এইবাৰ চোৱাচোন এই খুঁটাটোত যিখিনি সংখ্যা ওলাইছে আমাৰ কোনটো পূৰণ নেওতাৰ লগত মিলে চোৱাচোন 5 গুণ 5 2 গুণ 5 3 গুণ 5 4 গুণ 5 5 গুণ 5 6 গুণ 5 7 গুণ 5 8 গুণ 5 9 গুণ 5 10 গুণ মজা লাগিছেনে নাই আচ্ছা এতিয়া তোমালোকে পূৰণ নেওতাৰ কিতাপ অবিহনে এনেদৰে লিখি উলিয়াব পাৰিবানে অ'কে ভেৰি গুড এনেদৰে ধুনীয়াকৈ লিখিবা ইয়াৰ পিছত কিন্তু নেওতা মুখস্থ কৰিব লাগিব নেওতা মুখস্থ কৰা অত্যন্ত প্ৰয়োজনীয় অ'কে হেভ এ নাইচ ডে